এইখিনিতে মানে স্পষ্টভাৱে নিজে এটা ক্ৰিমিনেল হয় হিমন্ত বিশ্ব শৰ্মা, কিন্তু কাক হত্যা কৰিলে বুলি কৈছে অখিল গগৈ। তোকে সকলোৱে ভিডিঅ'ত চাওক, স্পষ্টভাৱে জুবিন গাৰ্গক হত্যা কৰিছিলে নেকি হিমন্ত বিশ্ব শৰ্মাই, কি কথা কৈছে। মই বাকী কথা নাজানো, অসমৰ মুখ্যমন্ত্ৰীও যে এজন হত্যাকাৰী সেই কথাটো মই জানো। অসমৰ মুখ্যমন্ত্ৰীয়ে এসময়ত আলফা হৈ থাকোঁতে, আলফা হৈ আকৌ তেওঁ চালফাও হোৱা নাই দেই, চাৰেণ্ডাৰো কৰা নাই। তেওঁ বন্দুককেইটা ক'ত আছে এতিয়াও বিচাৰিব লাগিব। তেওঁ আলফাৰ সদস্য পদ এতিয়াও লৈ আছে নেকি সেইটোও গম পাব লাগিব। গতিকে তেওঁক ভাৰত ৰাষ্ট্ৰই বিশ্বাস কৰা উচিত নহয়। তো মই জানো যে আলফা হৈ থাকোঁতে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলৰ এজন ডাঙৰ লিডাৰ, উপসভাপতি, কি নাম আছিলে, মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰিছিল। যোনটো মানুহে স্পষ্টভাৱে আলফাত আছিলে আৰু এটা মানুহক কি 10টা মানুহ হত্যা কৰিছিলে, সেইটো মানুহে অসমৰ মুখ্যমন্ত্ৰী হৈ পিনে দেশখন এতিয়া লুটি আছে। আৰু স্পষ্টভাৱে গম পায় তেওঁৰ ওচৰত বন্দুক আছে বুলি কৈছে অখিল গগৈ ডাঙৰীয়াই। সেইটো যদি এতিয়া বেলেগ মানুহৰ ওচৰত থকাই ন, তেওঁ হয়তো শ্বুট কৰিলেহেঁতেন, নহয় হয়তো গুলিয়াইলেহেঁতেন। স্পষ্টভাৱে এইটো এটা মুখ্যমন্ত্ৰী হয়, যোনটো মুখ্যমন্ত্ৰী মানে মুখৰ কথা একো লেকাম নাথাকে। এনেকুৱা মুখ্যমন্ত্ৰী হয় যোনজন মুখ্যমন্ত্ৰী নেকি কথাৰে ধৰিব পৰা যায় তেওঁ কিমান মিছলীয়া, আৰু তেওঁ এটা মন্তব্য ৰাখিব 10টা কথা ক'ব। এনেকুৱা মুখ্যমন্ত্ৰী আমাৰ দ্বিতীয়বাৰকৈ নালাগে, ইমান মিছলীয়া আৰু ইমান গুণ্ডা, ইমান আলফাত থাকি পিনে অসমৰ মুখ্যমন্ত্ৰী হৈ আছে হিমন্ত বিশ্ব শৰ্মা। এতিয়া সেইকাৰণে আলফাবিলাক মনে মনে আছে মানে স্পষ্টভাৱে সেইটোৱে কথা ন। আলফা কিয় মনে মনে আছে, তেওঁলোকক পইচা দিছে হিমন্ত বিশ্ব শৰ্মাই, নহ'লে ইমান দিনে তোৰ জুবিনৰ যোনে হত্যা কৰিছে তাকতো কাহানিবে মাৰিলেহেঁতেন। এতিয়া পইচা দি থোৱাৰ কাৰণেতো তেওঁলোকে মৰা নাই। স্পষ্টভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাম মিছলীয়া আৰু সংসাৰৰ দালাল, তেওঁলেখীয়া মানুহ অসমত মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰিব আৰু নেলাগেও, এনেকুৱা মানুহ আমাক নেলাগে। কিন্তু এই মহিলাসকলে চুমা খাই খাই পাগল হৈ গ'ল, তেওঁলোকে নিজৰ মতাটোহে নাই যে সেইকাৰণে তেওঁলোকে চুমা খায়।